হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই এন আৰ আছাম ইউটিউব চেনেল। আমিতো মোবাইলৰ সকলোৱে স্মাৰ্ট মোবাইলৰ বিষয়ে সকলোৱে জানোৱেই, কিন্তু আমি এনেকুৱা মূৰ্খামি কৰোঁ মোবাইলটো চাৰ্জ দিয়াৰ সময়ত বা মোবাইলটো শোৱাৰ সময়ত। মই আজি 4টা মূৰ্খামিৰ কথা ক'ম আপোনালোকক, যি আমি মোবাইলটো চাৰ্জ দিয়াৰ সময়ত সেই 4টা মূৰ্খামি কৰোঁ। 1 নম্বৰ মূৰ্খামিটো হ'ল যিটো মূৰ্খামি আমি দোকানৰ পৰা মোবাইলটো কিনি আনিয়ে কৰোঁ। যে আমাৰ মাইণ্ডত এনেকুৱা এটা ভাৱ হয় যে মোবাইলটো আমি 100% কৰিব লাগে, কৰিহে আমি মোবাইলটো চাব লাগে। কিন্তু তেনেকুৱা কোনো কথা নাই। মোবাইলটো দোকানীও কয় যে 100% কৰিব, কিন্তু মোবাইলটো আমি যিটো নিশ্চয় 40% বা 60% মোবাইলটো থাকে, সেইখিনি দি আমি আমাৰ মোবাইলটো ছেভ কৰি লওঁ, কণ্টেক্ট ছেভ কৰোঁ, যিটো নতুন মোবাইল ফটো চটো মাৰি লওঁ, তেনেকুৱা কৰিব লাগে। আৰু ডাঙৰ ইউটিউবাৰসকলে বা টেকনিকেল গুৰুজী ভিডিঅ' চাওক বা ইঞ্জিনিয়াৰসকলেও ভিডিঅ' চাওক, তেখেতসকলে নকয় যেন আমাক মোবাইলটো 100% কৰিব। তেখেতসকলে কয় যে মোবাইলটোৰ কণ্টেক্ট ছেভ কৰক আৰু ফটো চটো মাৰক আৰু সেনেকুৱা আৰু। কিন্তু আমাৰ মাইণ্ডত এনেকুৱা এটা ভাৱ সোমাই যায় যে মোবাইলটো আমি 100% কৰিব লাগে, সেইটো নহয় আচলতে। 2 নম্বৰ ভুলটো হ'ল যে আমি আমাৰ মোবাইলটো বেলেগ এডাল চাৰ্জাৰ দি চাৰ্জ দিব পাৰেনে নাই? পাৰি, কিন্তু তাৰ ভোল্টটো আৰু এম্পিয়াৰটো চাব লাগিব। কিন্তু কোনো কথা নাই, বেলেগ চাৰ্জাৰ দি দিব পাৰি, তাৰ মেইন ভোল্টটো আৰু এম্পিয়াৰে মেইন। যদি নকিয়া চাৰ্জাৰডাল দি চেমচাং মোবাইলটো চাৰ্জ দিব পাৰি, আৰু চেমচাং মোবাইলটো নকিয়া চাৰ্জাৰ দি চাৰ্জ দিব পাৰি। যদি ভোল্টটো একে হয়, যদি ভোল্টটো নকিয়া চাৰ্জাৰ চেমচাং মোবাইলটো লাগে 5 লাগে আৰু 5 ভোল্টটো লাগে 2 এম্পিয়াৰ লাগে। যদি চেমচাং মোবাইলটো যদি 5 ভোল্টটো লাগে আৰু যদি 2 এম্পিয়াৰ লাগে, তেনেহ'লে যদি নকিয়া চাৰ্জাৰডাল যদি 5 ভোল্টটো আৰু 2 এম্পিয়াৰ হয়, তেনেহ'লে কোনো তাত অসুবিধা নাই, একে চাৰ্জ দিব, একে কোনো ডিষ্টাৰ্ব নাই, তাৰমানে একে সমানে বস্তুটো সেই কৰিব, কোনো প্ৰব্লেম নাই। ভোল্টটো আৰু এম্পিয়াৰে মেইন, এম্পিয়াৰ আৰু যদি ভোল্টটো মিলি যায় তেনেহ'লে কোনো অসুবিধা নাই। 3 নম্বৰ ভুলটো হ'ল যে আমি মোবাইলৰ যেতিয়াই মোবাইলটো ওলাই নিওঁ, ইয়াৰ পৰাই ওলাই নিওঁ, তেতিয়াই আমি মোবাইলটো চুইচটো অফ কৰি যাব লাগে বুলি কয়। অফ কৰি নগ'লে হয়, কিন্তু এইটো এটা বেয়া অভ্যাস যে মোবাইলটো অফ কৰি এনেকৈ থৈ যাওঁতে বেয়া অভ্যাস, অফ কৰি থ'ব লাগে। কিন্তু কোনো অসুবিধা নাই, এনেকৈ থৈ যাব পাৰি। কিন্তু কি হয়, যদি কেতিয়াবা ঘৰৰ সৰু ল'ৰা ছোৱালী আছে, তেনেহ'লে মুখত যদি লয় তেতিয়াই শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। এনেকুৱা নকৰিব, এইটো বেয়া অভ্যাস। 4 নম্বৰ ভুলটো হ'ল যে আমি জনা মানুহসকলে যে এইটো ভুল কৰে যে মোবাইলটো আমি কওঁ যে মোবাইলটো এবাৰে চাৰ্জ দিব লাগে, বা প্ৰত্যেকবাৰে চাৰ্জ দিলে মোবাইলটো বেয়া হয়, সেনেকুৱা নহয়। কিন্তু ডাঙৰ ইঞ্জিনিয়াৰসকলেও কয় যে সেইটো নহয়। মোবাইলটো আপুনি যিমান ধৰি লওক 20 মিনিট চাৰ্জ দিলাক, তাৰপিছত টিপিলাক আৰু 20 মিনিট চাৰ্জ দিয়ে, সেনেকৈ মোবাইলটো বেছি দিন যায়। কিন্তু একেলগে যদি 100% কৰে, তেনেহ'লে মোবাইলটো বেছি হিট পাই, গৰম হয়, মোবাইলটো বেছি দিন বেটাৰীটো নাযায়। কিন্তু 100% কৰিলেও কোনো প্ৰব্লেম নাই, কিন্তু আৰু এনেকৈ হ'লে কমকৈ কৰিলে হয়তো বেছি দিন যায়। যেনেকৈ আমি যদি বেছি কৰি ভাত খাই দিওঁ, তেনেহ'লে আমাৰ কাম কৰাত অসুবিধা হ'ব। তেনেকুৱা কথা, যদি মোবাইলটো একেলগে বেছি কৰি খুৱাই দিওঁ, হিট পাব, তেতিয়া বেটাৰীটো অলপ লুজ হয়। সেইকাৰণে কমকৈ চাৰ্জ কৰিলে ভাল, আৰু 100% কৰিলেও কোনো প্ৰব্লেম নাই। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো এড কৰিব। আৰু অন্য এটা ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই।